নাম জ্যোতিমা রায়, গাঁৱৰ নাম দেৱৰগাঁও। কি সমস্যা হৈছে গাঁৱত? কি সমস্যা হৈছে মানে যিবিলাকে অৰুণোদয় পাব লাগে সেইটো পোৱা নাই, মানে বেলেগো পোৱা নাই। মোৰ খুৰী আজি 1 বছৰ ধৰি সি জমা দি আছে পাব কয়, সি মোকো লৈ যায়। মেম্বাৰেও কয় যে টকা ঢুকি আছে 7,000 8,000 অলৰেডি ঘৰত দেখায়, ই মোকো লৈ যায়। তাৰপিছত বেংকত যাই দেখো এটকাও নাই, নোসোমায়। কিয় নোসোমায়? ঘৰত ল'ৰা আৰু মায়ে আৰু খুৰাও নাই, অলৰেডি বিধৱা, সি বিধৱা পেঞ্চনো নাপায়। খিনিয়ে আৰু এইটো তদন্ত। বাকী আঁচনি কোনোবা ভাল মানুহ পাই আছে, এনেকা মানুহতো আছে আৰু হিন্দীকে কিবা কিবি আছে আৰু মেম্বাৰে কেনেকে বাছনি কৰিছে এইবিলাক সেয়ে বুজি পায় কেনেকে বাছনি কৰিছে। আমিতো জমা দিয়াটো দিয়েই আছো। এইখিনিয়ে আৰু আপোনালোকৰ হিচাপত মানে কোন মানুহ পাব লাগে? আমাৰ হিচাপত বিকলাংগ, বিধৱা এইবিলাকেই পাব লাগে। এইবিলাক মানুহ পোৱা নাই? পোৱা নাই। চৰকাৰক কি ক'ব আপোনালোকে? চৰকাৰক মই মাননীয় মুখ্যমন্ত্ৰী মই এইটো অনুৰোধ জনাওঁ যাতে এইখিনি তদন্ত কৰি আমাৰ বিধৱাই হওক বা বিকলাংগই হওক এইখিনিক যাতে কামখিনি কৰি দিয়ে। এইটোৱে আৰু ভিচিডিচিৰ নাম চেৰফাংগুৰি। নমস্কাৰ। কি নাম বাইদেউ? কৰবী ৰায় হয় মোৰ নাম। গাঁৱৰ নাম দেৱৰগাঁও হয়। ভিচিডিচি চেৰফাংগুৰি হয়। কি প্ৰব্লেম হৈছে? কি প্ৰব্লেম মানে মোৰ মা আছে, মোৰ দেউতা নাই। আৰু কি মাৰ আৰু কি অৰুণোদয় আঁচনিটো লিষ্ট ওলাইছে, নাম হ'ব লাগে, কিন্তু আমাৰ মেম্বাৰে জমা লৈছে, এবাৰ নহয় 2-3 বাৰ কাগজ জমা লৈছে, হ'ব লাগে, কিন্তু এইটো সোমা নাই। কৈছে একাউণ্টটো চেক কৰিবি, পিছত আৰু একাউণ্টটো চেক কৰিছে এটকাও নাই। এইখিনিয়ে আৰু আমি জমা দিছো, দিয়া নহয়। বেলেগের একাউন্ট মানে আমার মার নামটো হয়, আমার মোবাইল নাম্বারটো মোর দাদার হয়, কিন্তু একাউন্টটো বেলেগ সোমাইছে। এইটো হলো মেম্বারে কি কৰিছে আমি নাজানো। পইচাটো পোৱা নাই। কৈছে সোমাইছে কৈ এবাৰ দুবাৰ নহয় 3-4 বাৰ আমি চেক কৰিছো, কোনো সোমা নাই, এটকাও সোমা নাই। আৰু এইবাৰো চৰকাৰৰ অৰুণোদয় আঁচনিৰ কাৰণে কিবা লিষ্ট লৈ আছে, চৰকাৰে ইনষ্ট্ৰাকচন দিছে যে মানে বিধৱাবিলাক পাব লাগে, পাব লাগে, কোনো আমি পোৱা নাই। পাইছে চৰকাৰে, আমি এইখিনিয়ে জনাও যে এইখিনি তদন্ত কৰি আমাৰ অৰুণোদয় আঁচনি হওক বা বিধু পেঞ্চন হওক, এইটো আর কি আমার মাক পাব লাগে আর কি। এই গাঁৱৰ বেলেগ আঁচনিটো লৈ এনেকা কিবা চলি আছে নেকি? এইটোতো আমি নাজানো, আর কি আছে বহুতে কিবা কিবি চলি, এইটোতো মই নাজানো। আর কি আমার মার এইটো এবাৰ নহয় 2 বাৰ নহয়, আমি এবছৰৰ পৰা কাগজ জমা দি আছো, কোনো হোৱা নাই। আমি শুনি পাইছি মানে সিলাই মেচিনটো যে বিতৰণ হৈছিল ইয়াতে এইটো পাইছে, পইচা লৈছে 2,000 টকা, নলোৱা নহয়। সিলাই মেচিনটো এতিয়া কেনে দিব? 1,000 কৰি লৈছে। এইটো ঘৰৰ নামত ঘৰৰ লিষ্ট আহিছে, এইটো কৈছে আৰু 1,000 টকা লাগে, ডকুমেন্ট লাগে। আমি ডকুমেন্টও জমা দিছো, 1,000 টকাও দিছো। পিছতো আৰু এইটো একাউণ্টটো গণ্ডগোল হৈছে। আমাৰ অৰুণোদয় পোৱা নাই, এতিয়া সোমা নাই। আর কি সোমাব বুলি অলৰেডি ডকুমেন্ট লৈছে, কিন্তু সোমা নাই। কোনে লৈছে পইচাটো? কোনে লৈছে? এইটো মোৰ খুৰাই হয় আর কি, মেম্বারে লৈছে। এইটো মেম্বারে হয়, পইচাটো লৈছে। আর কি কোন গাঁৱৰ মেম্বারে? কোন গাঁৱৰ? দেৱৰগাঁৱৰ মেম্বাৰ হয়। চৰকাৰক কি অনুৰোধ জনাব? চৰকাৰত কি অনুৰোধ, যাতে এইখিনি তদন্ত লয় আৰু এইটো আর কি হ'ব লাগে, গৰীব দুখীয়া মানুহ বিলাকৰ কাৰণে এইটো আর কি হ'ব লাগে, মই এইটোই জনাইছো।